জিন্দাবাদ রাকিবুল হাসান ওয়েলকাম রাকিবুল হাসান ওয়েলকাম রাকিবুল হাসান আগে बढ़िए यूथ कांग्रेस आपका साथ है राकिबुल हासान आगे बढ़िए एनएसयू आपका साथ है राकिबुल हासान जिंदाबाद अब्दुल बादल खंडकार जिंदाबाद मोदी सरकार जिंदाबाद जाकिर हुसैन सरकार जिंदाबाद नूरुल हुदा जिंदाबाद राकिबुल हासान जिंदाबाद राकिबुल हासान वेलकम राकिबुल हासान वेलकम राकिबुल हासान आगे बढ़िए यूथ कांग्रेस आपका साथ है राकिबुल हासान आगे बढ़िए एनएसयू आपका साथ है राकिबुल हासान वेलकम राकिबुल हासान वेलकम राकिबुल हासान जिंदाबाद राकिबुल हासान जिंदाबाद मोदी सरकार जिंदाबाद अब्दुल बादल खंडकार जिंदाबाद जाकिर हुसैन सरकार जिंदाबाद
আমি অতি সোনকালে মানে সভাৰ কাম আৰম্ভ কৰিম। সভাখন চলাই নিয়াৰ বাবে আমি কাটাতৰী ব্লক কংগ্ৰেছৰ সভাপতি কেৰামত আলী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অতি চুটুকে শ্বৰ্টকাট কৰি সকলোকে প্ৰগ্ৰাম আগবঢ়াই দিছোঁ। ধন্যবাদ দিছোঁ আমাৰ সন্মানীয় বিধায়ক মহোদয়ক। আজি কাটাতৰী ব্লক কংগ্ৰেছ নিৰ্বাচনী প্ৰচাৰ কমিটিৰ উদ্যোগত আমাৰ সকলোৰে প্ৰিয় তথা মধ্যমানে ২ নং ধুবুৰী লোকসভা সমষ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ এই সভাত উপস্থিত আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় কাৰ্যকৰী সভাপতি জাকিৰ হোসেন চিত্ৰা ডাঙৰীয়া, সন্মানীয় সভা, এতিয়া আমাৰ সভাৰ কাম আৰম্ভ কৰিছোঁ। এতিয়া আছে আমাৰ সম্বৰ্ধনা পৰ্ব। এই সম্বৰ্ধনা পৰ্বখন আমাৰ দুয়োগৰাকী বিধায়ক আমাৰ সভাপতি সমষ্টি বিধায়ক বদিন সরকার ডাঙরিয়া আৰু বাটেন খন্দকার ডাঙরিয়া দুয়োগৰাকী বিধায়কক অনুৰোধ জনাইছোঁ আমাৰ প্ৰাৰ্থীগৰাকীক এখন গামছা আৰু শৰাইৰে জাপিৰে সম্বৰ্ধনা জনাব। এতিয়া সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ